নমস্কাৰ। অষ্টম শ্ৰেণীৰ দশম পাঠৰ অসমীয়া কৈছোঁ। সংস্কৃত বিষয়ৰ মহৰ্ষিঃ চৰকঃ। মহৰ্ষি চৰক। মহৰ্ষিঃ চৰকঃ আয়ুৰ্বেদশাস্त्रस्य प्रसिद्धाचार्येषु अन्यतमः आसीत्। মহৰ্ষি চৰক আয়ুৰ্বেদ শাস্ত্ৰৰ প্ৰসিদ্ধ আচাৰ্যসকলৰ অন্যতম আছিল। सः कुशान सम्राट कनिष्क प्रथमस्य राजवैद्यः आसीत्। তেওঁ কুশান সম্ৰাট কনিষ্ক প্ৰথমৰ ৰাজবৈদ্য আছিল অৰ্থাৎ ৰাজ চিকিৎসক আছিল। एतस्य जन्म ईशतः 200 वर्षानन्तरं 57 विक्रमाब्दे अभवत्। এওঁৰ জন্ম ইসবীয় 200 বছৰৰ পাছত 257 খ্ৰীষ্টাব্দত হৈছিল। यत् अयं व्याकरण आचार्यः महर्षिः पतञ्जलिः तथा च शल्यचिकित्सायाः जनकस्य सुश्रुतस्य पूर्ववर्ती आसीत्। যিহেতু এওঁ ব্যাকৰণ আচাৰ্য মহৰ্ষি পতঞ্জলি তথা শল্য চিকিৎসাৰ জনক সুশ্ৰুতৰ পূৰ্বৱৰ্তী আছিল। চৰক ইতি পদস্য অৰ্থঃ ভৱতি সৰ্বদা চলায়ামানঃ। চৰক পদৰ অৰ্থ হৈছে সদায় গতিশীল। অয়ম সৰ্বদা জনসেৱায়াম নিৰতঃ ভিন্ন ভিন্ন গ্ৰামেষু অতন্তঃ চিকিৎসা বিজ্ঞানস্য প্ৰচাৰম প্ৰসাৰম চ কৰোতি স্ম। এওঁ সদায় মানুহৰ সেৱাত নিমগ্ন। বিভিন্ন গাঁৱত ঘূৰি চিকিৎসা বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। অতএৱ অস্য নাম চৰকঃ ইতি প্ৰসিদ্ধঃ জাতঃ। সেইবাবেই এওঁৰ নাম চৰক নামেৰে প্ৰসিদ্ধ হৈছিল। নেক্সট পেৰেগ্ৰাফ। চৰক সংহিতা অস্য প্ৰসিদ্ধः গ্ৰন্থः अस्ति। চৰক সংহিতা এওঁৰ প্ৰসিদ্ধ গ্ৰন্থ। অস্য গ্ৰন্থস্য মূলপাঠাः মহৰ্ষি অগ্নিবেশেন লিখিতাः। এই গ্ৰন্থৰ মূল পাঠ মহৰ্ষি অগ্নিবেশৰ দ্বাৰা লিখা হৈছিল। তথাপি মহৰ্ষিঃ চৰকেন সংশোধ্য নূতনাধ্যায়নাং সংযোজनं কৃত্वा অয়ಂ গ্ৰন্থः জনানাं কৃতে সুগমः প্ৰভাৱোৎপাদকশ্চ কৃতः। তথাপি মহৰ্ষি চৰকৰ দ্বাৰা সংশোধিত নতুন অধ্যায়সমূহ সংযোগ কৰি এই গ্ৰন্থখন মানুহৰ কাৰণে অতি উৎকৃষ্ট আৰু প্ৰভাৱশালী কৰি তুলিছিল। येनायं চৰক সংহিতা নাম্না প্ৰসিদ্ধः। যাৰ দ্বাৰা ই চৰক সংহিতা নামেৰে প্ৰসিদ্ধ।